আৰু আমাৰ এয়া বাচ্চা বাৰ্ডি বা সব মোৰ কাজিন হয় সব মোৰ ভাইটি আৰু ভণ্টি আৰু আমি গোটেইকেইটা মিলি পেলাই এতিয়া মানে চবেই মোক কৈছে মানে তোমালোকে বোলে মোক বোলে নলিওৱাই বোলে সেইটো কাৰণে আমি গোটেইকেইটা মিলি পেলাই এটা ব্লগ আৰম্ভ কৰিছোঁ আজি আছে মামাহঁতৰ ঘৰত সত্যনাৰায়ণ পূজা কোৱা তোমালোকে এতিয়া এটা এটাকে চবৰে নামকেইটা কোৱা ঘৰটো হয় আমাৰ আৰু সত্যনাৰায়ণ পূজা পাতিছোঁ আমাৰ ঘৰত সৰু মামা ল'ৰা আৰু এজনী হৈছে মন এজন হৈছে মাজু মামাৰ ছোৱালী আকৌ এইটো হৈছে ভাৰ্গৱ আমি গোটেই সবাই এতিয়া ভিডিঅ' এটা বনাইছোঁ আৰু আপোনালোকে কেনেকুৱা লাগিছে ভিডিঅ'টো আমাৰ চাবলৈ জনাব দেই আৰু কি কৰিব কৈ দিয়া আৰু ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু কেনেকুৱা লাগিছে ভিডিঅ'টো চাই পেলাই ক'ব বাচ্ছাৰ লগত বাচ্ছা হৈ গৈছোঁ মই কি দেখাম এজনী হৈছে আমাৰ জুমি ব্যস্ত আৰু আমি এতিয়া ভিডিঅ'টো আমি এণ্ড কৰিছোঁ আমি আপোনালোকে ভিডিঅ'টো চাই দিব দেই লাইক ছাবস্ক্ৰাইব আৰু এইটোতো বাবু 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 পলাইছে গতিকে ভিডিঅ'টো এতিয়া এণ্ড কৰিছোঁ চাই দিব নমস্কাৰ গুড মৰ্ণিং স্বাগতম হিমাদিছ ব্লগৰ নতুন এটা ভিডিঅ'লৈ আশা কৰিছোঁ সকলো ভালে আছে আৰু এয়া হৈছে ৰজাগাঁৱৰ 14 বহাগ মানে গোসাঁই ওলোৱা মেলা যে হয় সেই মেলাৰ ভিডিঅ' মানে মেলাৰ দিনাখন যিহেতু আবেলিৰ পৰা বিহু ফাংচন পাতিছিল সাংস্কৃতিক সন্ধিয়া গতিকে আমি গ'লোঁ চাবলৈ আৰু এয়া হৈছে ৰজাগাঁও মানে আহততলীৰ কাষতে যি পাৰ্ক যে আছে পাৰ্কখনৰ এইডাল ভোমোৰাডাল বহুত পুৰণা ভোমোৰা এডাল ভোমোৰা গছডাল আৰু বিহু ফাংচন হৈছে আহততলীত একদম মানে গছৰ তলত বিহু চোৱাৰ মজাই বেলেগ নহয়নে এয়া হ'ল নেক্সট ডে মই খুৰাহঁতৰ ঘৰত গৈছিলোঁ আৰু খুৰাহঁতৰ ঘৰত গৈ পেলাই অকণমান খুৰাক ক'লোঁ ব'লকচোন আমি অলপ ওলাই যাওঁ গোটেইকেইটাই ওলাই গ'লোঁ আৰু খুৰাই একদম ধুনীয়া পথাৰৰ মাজলৈ লৈ গ'ল ইমান ধুনীয়াকৈ খেতি পথাৰ হৈছে ন কিমান যে চাই ভাল লাগিছে আমি এইখিনি লোকেশ্যনটো বহুত ভাল লাগিলে ইয়াত বোলে বহুত ঠাণ্ডা হৈ থাকে সেইটো কাৰণে ভাবিলোঁ আমিও অলপ ৰৈ দিওঁ ইমান গছ আছে একে গোটেইখিনি সেউজীয়া আৰু এয়া হৈছে আমাৰ নতুনকৈ লোৱা ই ৰিক্সাখন আৰু চবেই আমি বহুত ফূৰ্তি কৰিলোঁ তাৰপিছত দেখিলোঁ একদম নতুনকৈ জন্ম হোৱা ছাগলী পোৱালিকেইটা পূৰা উৎপাত কৰি আছে অকণমান কোচত ল'ব মন আছিলে কিন্তু সিহঁত বহুত দূৰত আছে সেইটো কাৰণে লোৱা নহ'ল আমাৰ টিকলিজনীক পূৰা কৈ আছোঁ মাতা ছাগলী পোৱালিকেইটাক তাই একদম পূৰা মাতি আছে আহ এনেকৈ কৈ কি যে ভাল লাগে হয়নে সৰুকালৰ কথাবিলাক মনত পৰি যায় সৰু পোৱালিবিলাকক এতিয়া দেখিলে মানে আগতে আমিও মানে মইতো বহুত ফূৰ্তি কৰিছিলোঁ মানে তাৰপিছত ঘৰত আহিলোঁ এয়া দেখিছেনে মোৰ ভণ্টি মানে কাজিনে কেনেকুৱা যে ভিডিঅ' বনাই থৈ দিছে নহয় দেখিয়ে মানে হাঁহি উঠি গ'ল সেইটো কাৰণে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ আৰু এয়া নেক্সট ডে বিহু চাবলৈ যাওঁতে মানে মুকল বিহু যিহেতু সন্ধিয়াই হৈ গ'ল শেষ হওঁতে গতিকে অকণ ভাবিলোঁ ভিডিঅ' ক্লিপ আপোনালোকলৈ আগবঢ়াওঁ আশা কৰিলোঁ আজি ব্লগটো চাই আপোনালোকে ভাল পালে বাৰু এটা কথা কওকচোন আপোনালোকে মোৰ ভিডিঅ'বিলাক ক'ৰ পৰা চাই আছে অসমৰতো হয় জানোৱে মানে কোন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে এটা কমেণ্টত কৈ দিবচোন আৰু ভিডিঅ'টো চাই কেনে ক'বলৈ ক'ব লগতে কমেণ্ট কৰিব লগতে যদি ফেচবুকত চাই আছে পেজখন ফ'ল' কৰি দিব ভালো লাগিব আৰু এটা কথা মোৰ ইউটিউবত 1000 ছাবস্ক্ৰাইবাৰ হ'ল থেংক ইউ ছ' মাছ আপোনালোকে যে ছাবস্ক্ৰাইব কৰিছে লগ পাম বাই